আজি বনাম নাম কাটা বিস্কুট। প্ৰথমতে এয়া ল'লোঁ ময়দা ল'লোঁ, এয়া গুড়ি কৰা চেনি মিক্সিত গুড়ি কৰি ল'লোঁ। এই চেনিখিনি ইয়াত মিলাই দিলোঁ, চেনি গুড়ি কৰা চেনি এইখিনি ভালদৰে মিলাই দিলোঁ। তাৰপিছতে অকণমান ফুলিবৰ কাৰণে অকণমান বেকিং আধা চামুচ বেকিং এইখিনি ভালদৰে মিলোৱা হৈ গ'ল। তাৰপিছতে ৰিফাইন দি এইখিনি মুঠি আটা লাডু নিচিনা কৰি ৰিফাইনতে মাৰি পেলালোঁ, পানী দিয়া নাই। এতিয়া মিক্স হৈছেগৈ, প্ৰায় মুঠিছোঁ। লাডু কৰি এনেকৈ চেপেটা কৰি দিলোঁ। কৰা সম্পূৰ্ণ হ'ল। এতিয়া এটাকৈ আমি অভেনৰ প্লেটত দি যাম। অলপমান সেৰেঙাকৈ দিম। ভালকৈ ঢাকনখন মাৰি প্ৰায় 20 মিনিটৰ পিছত আমাৰ নাম কাটা ৰেডি হ'ল। এয়া নাম কাটা আমাৰ ৰেডি হৈ গ'ল।